নমস্কাৰ আজি এক শুভ সংবাদ আমি ৰাইজলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আজি আমি আমাৰ এই বৃহত্তৰ পিটিআৰ অঞ্চলত বৰ্তমান আটাইতকৈ ডাঙৰ সমস্যা নিবনুৱা সমস্যা এই নিবনুৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আমি সমাধানৰ কাৰণে নিবনুৱা সমস্যা কিছু আংশিক সমাধানৰ কাৰণে আমাৰ এই বৃহত্তৰ ভেৰগাঁও অঞ্চলত এটা আমি অনুষ্ঠান আৰম্ভ কৰিছোঁ আজিৰ পৰা অনফাউৰি এগ্ৰো ট্ৰেডিং এণ্ড সলিউশ্যন বুলি পেলাই যিটো আমাৰ সংস্থা আছে লগতে তেজাছ এগ্ৰো ট্ৰেডিং এণ্ড সলিউশ্যনৰ উদ্যোগত আমি যুটীয়াভাৱে এটা অনুষ্ঠান ইয়াতে ষ্টাৰ্ট কৰিছোঁ যে ইয়াত থকা বিভিন্ন ডেকা ল'ৰা ছোৱালী বা বিভিন্ন সেক্টৰৰ মানুহবিলাকক ট্ৰেইন আপ কৰি পেলাই তেওঁলোকৰ স্কিলটো ডেভেলপ কৰি পেলাই কমাৰ্চিয়েলি চাইণ্টিফিকেলি তেওঁলোকক ডেভেলপ কৰি পেলাই এটা ট্ৰেইনিং দিয়াৰ এটা ব্যৱস্থা আমি কৰিছোঁ 2 মহীয়া ট্ৰেইনিং এইটো ফ্ৰী নহয় এটা পেয়েবল মানে মিনিমাম এটা ফিজ দি পেলাই আমাৰ 2 মহীয়া ট্ৰেইনিংটো ল'ব লাগিব আৰু তাত আমি সম্পূৰ্ণভাৱে এজন মানুহক কমাৰ্চিয়েল লেভেলত নিজকে সংস্থাপিত কৰিবৰ কাৰণে যিমানখিনি ব্যৱস্থা লাগে সেই ট্ৰেইনিংখিনি আমি তেখেতসকলক দিম আৰু তাৰ জৰিয়তে তেওঁৰ নিজকে ইষ্টাব্লিছ কৰাৰ লগতে তেওঁৰ ঘৰখন তেওঁৰ অঞ্চলটোক যাতে তেওঁ আগুৱাই লৈ যাব পাৰে তেনেকুৱা এটা ব্যৱস্থা আমি হাতত লৈছোঁ আৰু সেই অনুষ্ঠানটো আজি আমি আৰম্ভ কৰিছোঁ আৰু ইয়াত আমি এই নামটো দিছোঁ যে মিছন বিটিআৰ ট্ৰেন্সফৰ্মেশ্যন এইটো আমি সেনেকৈ এটা নাম দিছোঁ আৰু ইয়াতে আমি মানুহখিনিক ট্ৰেইন আপ কৰি পেলাই আমাৰ যিটো আৰ্থিক দুৰৱস্থা সেইটো টনকিয়াল কৰিবৰ কাৰণে ভাল কৰিবৰ কাৰণে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছোঁ মই ৰাইজক আহ্বান জনাম যিখিনি একেবাৰে বেকাৰ ল'ৰা ছোৱালী আছে বা ব্যক্তি আছে তেখেতসকলে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আৰু ইয়াৰ জৰিয়তে সেই মানুহজনক সম্পূৰ্ণভাৱে ফিট কৰি পেলাই যাতে আমি এটা ভাল ৰাস্তা তেখেতসকলক লৈ যাব পাৰোঁ আৰু ইয়াৰ জৰিয়তে এটা যাতে ভাল কৰ্মসংস্থাপন তেওঁলোকক দিব পাৰোঁ তাৰ কাৰণে বিভিন্ন ছেক্টৰৰ লগত আমি আলোচনা কৰিছোঁ আৰু অলৰেডি আমি 3টা ছেশ্যন ইয়াতে ৰাখিছোঁ প্ৰথম ছেশ্যন হৈছে কি কমাৰ্চিয়েলি তেওঁলোকক ডেভেলপ কৰা মানে ফিট কৰি লোৱা তাৰপিছত দ্বিতীয় কথা হৈছে কি আমি ডিপাৰ্টমেণ্টলি তেওঁলোকক যিমানবিলাক ডিপাৰ্টমেণ্ট আছে এগ্ৰিকালচাৰ হৰ্টিকালচাৰ এনিমেল হাজবেণ্ডাৰী আদি ফাৰ্মিং ছেক্টৰ আমি ইনভাইট কৰি পেলাই তেওঁলোকক ট্ৰেইনিং দিয়াম আৰু থাৰ্ড মানে ছেশ্যন এটা হ'ব সেইটো আমি কমাৰ্চিয়েল বেংকবিলাকৰ লগত তেখেতসকলক ইণ্টাৰেকশ্যন কৰাই পেলাই মানে এটা ভাল এটা পৰিৱেশ আনিবৰ কাৰণে আমি যত্ন কৰিছোঁ তো আমাৰ বিশেষ কনচালটেণ্ট হিচাপে বা আমাৰ বিশেষজ্ঞ হিচাপে আমি আমাৰ বন্ধু এজনক আমি ইয়াত মাতি আনিছোঁ আৰু তেওঁ যথেষ্ট অভিজ্ঞ আৰু তেখেতে যথেষ্ট বছৰ ধৰি আমাৰ লগত জড়িত হৈ কামত জড়িত হৈ আছে এণ্টাৰপ্ৰেনাৰশ্বিপ হেৰিত জড়িত হৈ আছে বিভিন্ন ডিপাৰ্টমেণ্টৰ লগতো তেখেতে জড়িত হৈ আছে গতিকে তেখেতকো দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে মই জনাইছোঁ প্ৰথমতে মই মনমোহন দাক ধন্যবাদ জনাইছোঁ আৰু লগতে মোৰ মিডিয়া থকা বন্ধুসকলকো ধন্যবাদ জনাইছোঁ আজি মোক এই প্লেটফৰ্মটো দিয়াৰ কাৰণে আৰু লগতে মই কথাটো ক'ব বিচাৰোঁ যে আমি এই ট্ৰেইনিং প্ৰগ্ৰামটোৰ নাম দিছোঁ একচুৱেলি এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰাম মই ওদালগুৰিৰ লগত জড়িত হোৱা আজি 6 বছৰৰ বেছি হ'ল আৰু মই মনমোহনদাৰ লগত আৰু ইয়াৰে ইউথছৰ লগত মই অলৰেডি কাম কৰি আছোঁ আৰু এটা বস্তু ধৰি লওক ভেৰগাঁওবাসী নহ'লেও মই বাহিৰৰ মানুহ হিচাপত দেখা পাইছোঁ যে ভেৰগাঁৱত বৰ্তমান যথেষ্ট নেচাৰেল ৰিচোৰ্চেছ আছে যাৰ প্ৰপাৰ ইউটিলাইজেশ্যন হোৱা নাই আৰু যাক আমি দেখিছোঁ যে যদি আমি এই প্ৰাকৃতিক সম্পদক যদি আমি ভালকৈ যদি ইউটিলাইজ কৰোঁ তেনেহ'লে ডেফিনেটলি ভেৰগাঁৱৰ যে আনএমপ্লয়মেণ্ট বা নিবনুৱা সমস্যা তাক আমি ছল্ভ কৰিব পাৰিম সেই আশা লৈ পেলাই আমি আজি এই অনুষ্ঠানটো বা এই প্ৰগ্ৰামটো আমি আৰম্ভ কৰিব ওলাইছোঁ আমাৰ ইয়াত প্ৰথমতে যেনেকুৱা মনমোহন দাই ক'লে আমাৰ প্ৰাইমাৰী উদ্দেশ্য হৈছে যে এগ্ৰিকালচাৰ ছেক্টৰটোৰ যিমান পটেঞ্চিয়েল আছে তাক আমি টেপ কৰিম এগ্ৰিকালচাৰ ছেক্টৰ
আৰু 2 নম্বৰ হৈছে অকল এগ্ৰিকালচাৰ ছেক্টৰ বুলি নহয়, ধৰি লওক আজি যিহেতু আমি নিবনুৱা সমস্যাক টাৰ্গেট কৰিছোঁ, এগ্ৰিকালচাৰ ছেক্টৰৰ বাহিৰেও ধৰি লওক আৰু বিভিন্ন ধৰণৰ ইয়াতে মানে এণ্টাৰপ্ৰাইজিং অপৰচুনিটিজ আমি দেখিছোঁ। তো সেই অপৰচুনিটিজখিনিও আমি টেপ কৰিম আৰু তাৰ মাধ্যমটো হৈছে যে আমি যে দেখিছোঁ ইয়াত গোটেইখিনি সম্পদ আছে, কিন্তু এটা বস্তু অলপ ডেফিচিয়েঞ্চি যোনটো আমি দেখিলোঁ সেইটো হৈছে যে মানুহবোৰৰ প্ৰপাৰ ইউটিলাইজেশ্যন অফ দেয়াৰ হিউমেন ৰিচোৰ্চ যদি কওঁ, মানে আজি মানৱ সম্পদৰ কিন্তু ইউটিলাইজেশ্যনত আমি এটা ডাঙৰ গেপ দেখা পাইছোঁ। আৰু যদি আমি ট্ৰেইনিং দিওঁ প্ৰপাৰলি, যদি প্ৰপাৰ ট্ৰেইনিং হয়, সেই গেপটো যদি আমি মিটিগেট কৰিব পাৰোঁ, যোনটো আমাৰ লক্ষ্য হয়, তেতিয়া আমি ভাবোঁ যে নিবনুৱা সমস্যাটো আমি ডেফিনেটলি সলভ কৰিব পাৰিম।